একেটা খাওয়াতে চুলি খাব পাৰে এদিন এজন বিজ্ঞানে মাতিলে চাওঁতো হাতটো চাওঁচোন তেতিয়া মোক কৈছিল তই এইটো কামকে কৰিবি এদিন পৃথিৱীৰ আদৰ্শবাদ হবি এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোৱে তই 79ত যেতিয়া পলায়ন কৰি বানপানী আহিল উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা সন্দৰ্ভতে আমি বিভিন্ন বিষয়ে সামৰি এই হাউলি বক্তব্য ৰাখিছিল আৰু এই হাউলি বক্তব্য ৰাখোঁতে তেখেতৰ সময় আছিলে 7